নমস্কাৰ কৃষ্ণা কল্যাণী অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ চিমলি তোলাৰ পৰা এডোখৰ বাগদোৱা বুলি কয় আৰু মই যিখন ঘৰত আছোঁ সেইখন ঘৰ দেখাম। লাহে লাহে সকলোৰ লগত চিনাকি কৰাই দিম। অলপ আগত আহি পাইছোঁহি, পাই ফ্ৰেছ হৈ এতিয়া চাহ কাপ খাব লৈছোঁ। বাৰান্দাতে বহি চাহ খাইছোঁ। সেইফালে ডালিমিও আছে আৰু আপোনালোকক মই কি দেখাম জানেনে? চৰাই। ভাতো নহয়, একো নহয়, এইবাৰ দেখাম আপোনালোকক শালিকি চৰাই। না 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 চাহ এই মোৰ লগত চাহ খাব। ৰ'ব অকণমান ৱেট ভাল বস্তু দেখা হ'লে অকণমান অপেক্ষা কৰিব লাগিব। অকণমান কোমল কৰি দিলোঁ। এইয়া মোৰ লগত শুনিব লাগি আছে। এয়া ওপৰলৈ উঠিছিলে, মই নমাই দিলোঁ কাৰণে তাৰ অভিমান হৈছে। এতিয়া ওপৰলৈ উঠাই দিম। এয়া আমাৰ মহাপুৰুষে খাই আছে বিস্কুট, তিয়াই দিব লগা হৈছে। বাদামো খাব এতিয়া অলপ পিছত। আৰু অকণমান কুটা চানা দিয়া নাই কাৰণে খং উঠিছে। জোকৈ এই মোক খালে ধেমালি কৰি আছে বেজি দি থৈছোঁ দেই ৰাইজে। অথনিবা আহিয়ে মোৰ লগত খেলি আছে। দুপৰীয়া সাজ আহিয়ে ভাত খুজিছোঁ, ভাত খাব লৈছোঁ। খাই লওঁ আগতে। ভাত পানী খাই ৰেষ্ট লৈ এতিয়া আমি আহিলোঁ বাগদোৱালৈ। এয়া মোৰ গ্ৰীণ ৰুমৰ পৰিৱেশ। বিচনাখন থাকে আৰু গোন্ধখনত মই কিমান আৰাম পাওঁ শুবলৈ। আৰু থেংক ইউ মণ্ডল দাই, খুব ধুনীয়াকৈ বিচনা চিচনা পাৰি থৈ দিয়ে। স্পেচিয়েল অফাৰ, মাজে মাজে মোক অফাৰ দিয়ে বিচনাখন পাৰি। আৰু এয়া তাৰপাছত আৰুনো কি দেখাম আপোনালোকক ভাবোঁ সদায় মই নাটকৰ অকণমান দেখাম, কিন্তু এতিয়া ঠাণ্ডা দিন পালেহি যে একদম চিনটো যেতিয়া আৰম্ভ হ'ব তেতিয়াহে ষ্টেজলৈ যাওঁ। আগতে মানে এনেই হ'লেও গৈছিলোঁ আৰু এতিয়া গ্ৰীণ ৰুমটোৰ পৰা ওলাই যাবলৈ মনেই নাযায়। হেল্ল', কালি আপোনালোকক গ্ৰীণ ৰুমৰ পৰিৱেশটো দেখালোৱেই আৰু মই এতিয়া দেখাম খুব ভাল লগা পৰিৱেশ। আচলতে মই এতিয়া আছোঁ বড়ো সম্প্ৰদায়ৰ ঘৰত। প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহকে লগ পাওঁ, সেইটো থিয়েটাৰ যোগেদি খুব ভাল হয়। আৰু আগতেও মই বড়ো সম্প্ৰদায়ৰ মানুহৰ লগত বহুতখিনি কামো কৰিছোঁ আৰু তেওঁলোকৰ ইমান সহজ সৰল মন, খুব ভাল লাগে। মই আপোনালোকক চবকে চিনাকি কৰাই দিম। প্ৰথমতে দেখাওঁ ওচৰ চুবুৰীয়া। এয়া ওচৰৰ খুৰী, তাৰপিছত বাইদেউ, মুঠতে মই খুৰী বুলি কৈছোঁ আৰু এইফালেও খুৰী, এনেকৈ কৈ দিয়ক। তেওঁলোকে কৈছে আমিও ভিডিঅ'টো থিম, ভিডিঅ' বনাবচোন। এইবোৰ ওচৰৰ মানুহ। আৰু মই দেখাম কিটচেনলৈ সোমাই যাওঁ। আৰু তেওঁলোকে জুইত বনাইছিলে বোলে ভাত, মই সেইকাৰণে এই আন্ধাৰ, কিন্তু এয়া চাওক, এইটোত লাইন দিয়া নাই নেকি? সেইটোতো ইনভাৰ্টাৰ জ্বলি আছে। এয়া ঘৰখনৰ মূল মানুহ খুৰীগৰাকী, খুব সহজ সৰল। কালিৰ পৰা কি খুৱাইছে, কালি দেখাইছিলোঁ মাংস বুলি কৈছিলোঁ, সেয়া ছাগলী মাংস আছিলে। আৰু এতিয়া আজি আছে, আমি আছোঁ এইফালে মোৰ ৰুম। খুব ধুনীয়াকৈ যিমানখিনি কৰিব লাগে বহুত বেছি কৰিছে, লগাতকৈ বেছি কৰিছে এইখন ঘৰত। মানে এয়া জবা পাত, আজি জবা পিচি দিছে, মূৰত লগালোঁ, চুলি ভাল হয়। সঁচাকৈ ইমান বেছি মৰম পাইছোঁ মই। বিশেষকৈ মানুহবোৰৰ ঘৰত থাকি খুব ভাল পাওঁ, চাইবিতকৈ মানে। কিন্তু চবতে থাকিবলগীয়া হয়, কাৰণ যিহেতু চবতে কিছুমান নিমিলেও। এতিয়া মই খালি ইয়াত থাকি ভাল পাইছোঁ। আৰু মই দেখাম, বৌজনী ক'ত গ'ল? বৌজনী আৰু আপোনালোক দেখাম বুলি ভাবিছিলোঁ আজি প্ৰথমৰ পৰা কেনেকৈ বনাইছিলে, কিন্তু বনোৱাটো দেখাব নোৱাৰিলোঁ। কিন্তু এতিয়া দেখাম। এয়া বাঢ়ি দিছে চব ধুনীয়াকৈ। বইল দালি খাইছোঁ, বইল খাই ভাল পাওঁ বুলি কৈছিলোঁ, কিন্তু ইটো বনাবলৈ কৈছিলোঁ। আপোনাৰ ভাইটি মই ভাইটি খুৰা ভাত খাই আছে, আপুনি খাই লওক। আপুনি ভাত খাই আছে, ভাত খাই লওক। তাৰপিছত বৌজনী ক'ত গ'ল? মোৰ ভাইটি। আপোনাৰ ভাইটি ন? সেয়া মোৰ ভাইটি। আৰু বৌজনী আৰু ডালিমি চা, এইটো কি?
ওচৰৰ ঘৰৰ হয় একদম ই প্ৰথম হাঁহি হাঁহি একেবাৰে এই হাঁহি ধৰিছে আকৌ হাঁহি এটা মাৰি দিয়া আকৌ হাঁহি এটা মাৰি দিয়া আকৌ হাঁহি এটা মাৰি দিয়া এই লাজ কৰিছে এতিয়া বৌজনীক দেখাম ৰ'ব দেখাম বুলি কৈছিলোঁ বৌজনীয়ে লাজ কৰিছে কিন্তু এতিয়া আগতে আমি ভাতটো খাই লওঁ খালোঁ খাই বৈ এতিয়া এই আকৌ ওচৰৰ মানুহবোৰ আছেই তাৰপিছত চাই বৌগৰাকী ইগৰাকী বৌটো নোলালে এগৰাকী বৌ এতিয়া আহিছে আৰু চবফালে আৰু এটা কিয় দেখাম বুলি ভাবিছোঁ ই মোৰ লগত ফটো উঠিবলৈ ইমান ধুনীয়াকৈ ড্ৰেছ পিন্ধি লৈছে চাওকচোন চাওঁ লাজ কৰিছে মই থকা এই খুৰা খুৰীৰ পুতেক আৰু ই খুব ধুনীয়া আৰ্ট কৰে আৰু ভাল লাগিছে ই মোৰ লগত ফটো উঠিবলৈ ইমান ধুনীয়াকৈ ড্ৰেছটো কৰি লৈছে আৰু বৌকো ধুনীয়া চাওঁ এয়া খুৰীকো ধুনীয়া লাগিছে এতিয়া একদম দখনা পিন্ধি লৈছে মই দেখাইছোঁ মোৰো দখনা পিন্ধা ফটো আছে তাৰপিছত এতিয়া ফটো তোলোঁ তাৰপিছত ৰেষ্ট ল'ম আৰু অকণমান ৰেষ্ট লৈছিলোঁ ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ শুম বুলি ভাবিছিলোঁ কিন্তু নুশুলোঁ কাৰণ আহি আছে প্ৰিয়মৰ মাকে ফোন কৰিছে যে একদম তোমালোকৰ ওচৰতে আছোঁ মই দেখি পেণ্ডেলটো দেখি হেৰি গম পাইছোঁ যে ইয়াতে তুমি আছা গতিকে ওলাই আহা মই তোমাক লগ কৰি থৈ যাওঁ বুলি কৈছে এতিয়া সেইকাৰণে মই ওলাই আহিলোঁ খপাক একদম ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ এতিয়া ক'ত বা ৰৈ আছে পেণ্ডেলৰ ওচৰলৈকে যাওঁ নেকি ডালিমিকো লৈ আহিছোঁ এতিয়া মই প্ৰিয়মৰ মাকক লগ কৰিম পেণ্ডেলৰ ওচৰলৈ আহিলোঁ পেণ্ডেলটো এয়া চাওঁ এইফালে মই লটকি আছোঁ ডালিমি আঁতৰ সেইজনী মই লটকি আছোঁ ফ্ৰণ্টত এয়া আমাৰ হেঙুল এইফালে আছে হেঙুলৰ ট্ৰাকখন এইখন হেঙুল পাঞ্জাৱতীখন সেইফালে আছে আৰু এতিয়া আমি ৰৈ আছোঁ এয়া আহি গ'ল আমাৰ খুৰীয়ে মোক লগ কৰিবলৈ এয়া মই কৈছিলোঁ আগতে প্ৰিয়মৰ মা মানে মোৰ মা মোতে একদম বিচাৰি আহিছে মোক লগ কৰিবলৈ আৰু এয়া আমাৰ খুৰা আছে এয়া খুৰা এয়া আপুনি দেখাম মই সেই অকণমান আগত আছোঁ এয়া লগ কৰি মেলি গ'ল সেইখন প্ৰিয়মহঁতৰ গাড়ী প্ৰিয়মৰ মাক গৈ আছে মাক দেউতাক আৰু ভাইটি এটা এতিয়া মই বাই বাই দিম এয়া বৌ অথনি দেখামকে পলালে এতিয়া খুব জমি আছে মানুহগৰাকী খুব জমনি সেইকাৰণে আপোনালোককো দেখালোঁ এয়া আজি আমাৰ লাষ্ট ডে এতিয়া আমি যামগৈ এইখন ঘৰৰ পৰা কৃষ্ণ এই কি ইমান ডাঙৰ টোপোলা বান্ধিছে যামগৈ যে সেইকাৰণে বৌ খুৰীয়ে অমিতা দিছে এই কোমোৰা দিছে ইমান ডাঙৰ কোমোৰাকেইটা নালাগে সৰু এটাকে দিব এটা হ'লে হ'ব অমিতা দিছে কি দিওঁ কি নিদিওঁ কৰিছে জানে ইমান বেয়া লাগিছে তাৰপিছত আছে হাঁহ মাংসৰ লগত খাবি য'ত পাওঁ আছে মই তেতিয়াহ'লে য'তে পাওঁ হাঁহ এটা লাগে কোমোৰা আছে বুলি ক'ব লাগিব নালাগে দেই এটা হ'লে হ'ব ইমান মৰমত দি পঠাইছে আৰু কি দিওঁ কি নিদিওঁ গোটেই বিচাৰি ফুৰিছে গোটেই বাৰীখন অলপ পিছত যামগৈ ইয়াৰ পৰা দেৰিয়ে হ'ল আমি সদায় 10মান বজাতে ওলাই যাওঁ য'ত জাৰ্ণি থাকিলে কিন্তু আজি এতিয়া 1:30 বাজিবই হ'ল যোৱাই নাই থাকি ভাল লাগিছে যে সেইকাৰণে যোৱা নাই এতিয়া আমি যাওঁ লাহে লাহে গৈ থাকোঁ ধূপধৰাৰ পৰা কি কয় গোপাল দাক উঠাম তাৰপিছত যামগৈ এতিয়া আমি যাব ওলালোঁ এয়া চাওঁ বাই বাই দি দিয়ক বাই বাই বৌজনী একদম লাজ কৰোঁতে গ'ল আৰু এইগৰাকী বৌ সেইগৰাকী লাজ কৰোঁতে গ'ল ঠিক আছে বাই বাই আকৌ লগ পাই আছোঁ নেক্সট ব্লগত আকৌ লগ পাইছোঁ বাই বাই